আৰু সেইফালে চবচে লেণ্ডু পাৰ্টি এইটোৱে হেল্ল' গাইজ কি খবৰ আপোনালোকে সকলোৱে ভালনে আজি মই এনে দিবলৈ গ'লে সকলোকে স্বাগতম জনাইছোঁ আৰু গাইজ এয়া চাওক আমি গৈছোঁ মৰ্ণিং ৱাক কৰিবলৈ আৰু চাওকচোন গাইজ কোন গৈছে আৰু এইফালে দেখিছেনে আৰু গাইজ এয়া চাওক ইমান কুঁৱলী পৰি আছে দেখিছেনে আৰু গাইজ আমাৰ শেষত একেবাৰে লেণ্ডু পাৰ্টি আৰু এয়া চাওক দেখিছেনে ৰাস্তাৰ মাজত কিবা পৰি থকাৰ নিচিনা লাগিছেনে গাইজ কমেণ্ট কৰি জনাই দিবচোন দেখাওঁ আৰু চাওকচোন গাইজ দেখিছে কিমান কুঁৱলী পৰি আছে আৰু গাইজ আমি বহুত আন্ধাৰতে অহা আৰু ভিডিঅ' এতিয়া তুলিছোঁ আৰু চাওক গাইজ কিমান কুঁৱলী আৰু আমি এতিয়া আছোঁ কেন্দুগুৰি তিনিআলি আৰু এতিয়া ঘৰলৈ বুলি দৌৰি আহিছিলোঁ আৰু এতিয়া খোজকাঢ়ি যাম চাওক গাইজ ধান পকিলেই দেখিছেনে এতিয়া আমি দুদিনে দৌৰি যাম হয় নাই হাই গাইজ মোৰ জনমে জনমে তুমি জীবনে মরণে তুমি হাসি রাখো মোরে পূর্ণিমা উখাহে নিখাহে তুমি আকাহে বতাহে তুমি জনমে বলি আপুনি এনে আৰু এতিয়া ভিডিঅ' বনাইছে যে এনেই আপোনালোকক দৌৰ মাৰি দেখাইছে আৰু এতিয়া আপোনালোকে চাব দেই কিমান দূৰ দৌৰ মাৰিলে দেখিলে না গাইজ এয়া ৰখিয়ে থাকিলে দেখিছেনে মোক কেমেৰা কৰিব দিছে তাৰপৰা সিহঁতি যে মোক এৰি থৈ গৈছে দেই গাইজ আৰু গাইজ ইয়াৰ নাম ৰিয়েল নামটো নিকুমণি আৰু এনেকৈ আমাৰ গাঁৱত কি ল'লে জানে কৈ নেকি কৈ দিম তোক কি মাৰে কৈ দিম মোৰটো পাতলো সঁচাকৈ হয় গাইজ ইয়াৰ সঁচাকৈ গাইজ ইয়াৰ গাঁৱত মানে মদলো বদলো বুলি মাতে এনে কৈছে এইবোৰ মিছলীয়া গাইজ মনত থাকোঁতে মদলো আৰু এটা নাম আছে কৰি নেকি হ'ব আছে কৰিম দেই হাতী আমাৰ ইয়াত গাইজ কিমান কুঁৱলী পইচা দিছে নে ৰাস্তাটো দেখিয়ে মানে দেখিছেনে কিমান কুঁৱলী পৰিছে গাইজ দেখি আছোঁ আমি দেখিছোঁ কাৰণে খোজকাঢ়িছোঁ নহয় এনে কৈছে আপোনালোকে বিশ্বাস নকৰি এয়া চাওক চবফালে ধান পকি গ'ল আৰু আমি এবাৰ খেতি কৰা নাপাওঁ কৈছোঁৱেই চাওকচোন মিছা এটা কৈ দিছে গাইজ চা ইমান মজা লাগিছে চা না কেঁচা পকা চব গাইজ 200 টকা হাজিৰা গাইজ 300 টকা গাইজ এই ধান কাটিব হাজিৰা কৰিব যাব বাঁহ গছৰ একাল নাই গাইজ লাগিলে ল'ব আপোনালোকে ল'ব নেকি 100 টকা বাঁহ আজিকালি লুকাইছে আৰু গাইজ আজিকালি বাঁহ পাবলৈ এই ধান কাটিব মানে যাব গাইজ হাজিৰা 300 টকাকৈ পাম বুলি কৈছে গাইজ কমেণ্ট কৰি দিব আৰু এইফালে যাব আমাৰ মদলো পাতলো যাব মুখত কি লুকাইছ তুই মুখখন লুকাই লাভ নে মই ফটো দি দিম তো এনে লুকাচোন ঠাণ্ডা দি আৰু গাইজ এনেকুৱা এজনী ফ্ৰী মাল যে যাম দেই গাইজ এনেকুৱা এজনী মানে হেৰি মানুহ নহয়
নিজৰ মানে নিজৰ হেৰি ৰখাবৰ কাৰণে ই কি কয় আনকো মিছৰা কৰি দিয়ে মানে গাইছ ই দৌৰিব নোৱাৰে আমি দৌৰিবলৈ বিচাৰিছোঁ আৰু ই কৈছে নহয় বুলি অকণ বোলে খোজকাঢ়ি যাব লাগে কৈছে আৰু গৈছে আছে আমাৰ তিনিআলি চাইলক গাইছ লোকে তিনিজনী দুজনীকে ভালকৈ চাই থাকে আমি গৈ এজোন দেখোঁ এয়া চাওক গাইছ আচলতে আমি ছিংগল মানুহ যে হয়নে আৰু গাইছ এয়া চাওক পুলিচ জব কাৰণে ইমান কষ্ট কৰি আছে দেখিছানে আৰু গাইছে দেখিছে পাহাৰৰ পথাৰ নালাগি গৈছে হয় হয় সেই হেৰিয়াত উঠিব নোৱাৰি ৰিয়েলকৈ পাহাৰৰ ওপৰত উঠিব নোৱাৰি এইবিলাক য'তে এনে দেখি পায় এইবিলাক দেখিছে গাইছ পুৰা চব কি ধুনীয়া আৰু সিহঁতে সেইটোকে কৈছে পাহাৰৰ ওপৰত থাকোঁতে বুলি আমাৰ জীৱনটো এনেকৈ গৈ থাকিব আৰু কেতিয়াও নেপাওঁগৈ আৰু এয়া চব ঘৰ কেতিয়াও নেপাওঁগৈ আৰু এনেকৈ গৈ থাকিব লাগিব আমাৰ জীৱনটো যে আমাৰ জীৱনটো এনেকৈ খোজকে শেৱালি পিন্ধাইছে শেৱালি তুমি মোৰ হালধি মই নাজানো শেৱালি তুমি হালধি প্ৰেমৰ ইডোখৰ যেনে জানো যে মই মই যে এই কুকুৰটো বহি আছে যে ভাবিছোঁ সিহঁতৰ মইনা ভাই ল'ৰাটো বহি আছে বুলি কি হ'ল তোৰ বোলে দৌৰি দৌৰি কৈ থাক ভোক লাগিছে বোলে যা বাই বাই টাটা 2 hours later. আৰু গাইছ এয়া চক খুৰীহঁতে মাছ ধৰিছে দেখিছেনে এয়া চক গাইছ মন পাইছে দেখিছে এয়া চক আৰু গাইছ এয়া চক মাছ ধৰি থাকোঁতে এটা সাপ পালে আৰু এয়া চক দেখিছেনে সাপ দেখিলে আৰু এয়া চক এইটো চক পানী ৰখি যে আহি যাও বৌপা বগৰী কিনি আনিলোঁ আৰু এতিয়া খাই লওঁ আৰু দেই চক চাহৰ লগত খাই আছোঁ খাই ল'ম আৰু দেই দেখিছেনে খাই লওঁ আৰু দেই 20 টকা